আজি হৈছে 22 এপ্ৰিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰি দিব তেনেহলে বলক আজিৰ প্ৰথমটো খবৰৰ ফালে আগবাঢ়ো আজিৰ প্ৰথমটো খবৰ ওলাই আহিছে যে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে অসম চৰকাৰে দিছে এটা ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে বা যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিব এতিয়াৰে পৰা তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বহুতো কলেজত এনেকুৱা হৈছিল যে এডমিশন লোৱাৰ সময়তে 1000 বা 1500 টকা তেওঁলোকক দিব লাগে কিন্তু এতিয়াৰে পৰা 1 টকাও দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব সকলো শিক্ষাৰ্থীসকলে আগতে বিনামূলীয়াকৈ নামভৰ্তি কৰিবৰ কাৰণে আপোনাৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছিল গাঁওবুঢ়াৰ সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছিল কিন্তু এতিয়াৰে পৰা কেৱল মাত্ৰ আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব আপোনাৰ যদি কেৱল মাত্ৰ ৰেচন কাৰ্ডটো আছে তেনেহলে এই ৰেচন কাৰ্ডটি দেখুৱালে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব আগবাঢ়িছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ পালে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আজিৰ দিনটোত বিভিন্ন ৰাজ্যতে নেৰানেপেৰা বৰষুণে তাণ্ডৱ চলাই আছে সেইবাবে এটা বতৰ বিজ্ঞানৰ পৰা এটা নোটিফিকেশন আহিছে যে আজিৰ দিনটোতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে যদি আপোনাৰ মোবাইলত চাৰ্জ নাই তেনেহলে সোনকালে আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক বা আপোনাৰ যদি কিবা কাম নাথাকে তেনেহলে বিনা কামত ঘৰৰ পৰা নোলাব নিশ্চয় আপোনালোকে চাব পাৰিছে যে আজিৰ দিনটোত নেৰানেপেৰাকৈ বৰষুণে বহুতো জায়গাত ইতিমধ্যে বানপানীৰ সৃষ্টি কৰিছে মহানগৰীত ইতিমধ্যে চলাচল কৰাৰ ক্ষেত্ৰতো বহুতো যান-বাহনৰ অসুবিধাৰ সন্মুখীন হৈছে সেইবাবে কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ ফালৰ পৰা জাৰি কৰিছে যে আজিৰ দিনটোত নেৰানেপেৰাকৈ 3 ঘণ্টামান ধাৰাসাৰ বৰষুণ হ'ব পাৰে বা আপোনাৰ লাইনৰ কাৰেণ্টৰ ব্যৱস্থাটো নাথাকিব পাৰে সেইবাবে আপোনাৰ মোবাইলত যদি চাৰ্জ নাই সোনকালে চাৰ্জ দি লওক আৰু যদি আপোনাৰ বিনা কামত ঘৰৰ পৰা নোলাব তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ ফালে আগবাঢ়ো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে যে বিজেপিৰ এখন বিশাল জনসভাত কেৱল মাত্ৰ খালী চকীৰ সন্মুখতে বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ভাষণ দিব লগা হৈছিল আপোনালোকে নিশ্চয় জানে যে যি এখন ৰাজ্যিক বিজেপিৰ সভাপতিয়ে যি এখন সভাৰ আয়োজন কৰিছিল তাত 5000 মান চকী আছিল মানুহক বহিবৰ কাৰণে কিন্তু তাত কেৱল মাত্ৰ 500 মানুহৰ সন্মুখতে ভাষণ দিব লগা হৈছে এই সভাটোক লৈ বিজেপিয়ে বহুতো চিন্তিত আছে যেহেতু পঞ্চায়ত ইলেকশন আহি গৈছে পঞ্চায়ত ইলেকশন চলি আছে পঞ্চায়ত ইলেকশনৰ সন্মুখতে এনেকুৱা এটা ভয়ংকৰ খবৰ আহিছে বিজেপিৰ ভাবে কিয়নো ইতিমধ্যে বিজেপিয়ে বহুতো আঁচনি দিছে বহুতো সুবিধা দিছে বুলি তেওঁলোকে দাবী কৰি আহিছে বা অসমৰ সকলোতকৈ ডাঙৰ আঁচনিটো অৰুণোদয় আঁচনিটো বিজেপি চৰকাৰে প্ৰদান কৰিছে ইমানবোৰ আঁচনি প্ৰদান কৰাৰ পিছতো বিজেপিৰ সভালৈ কিয় মানুহ অহা নাই এইটো লৈ বিজেপি বহুত